ৰাতিপুৱা টোপনিৰ পৰা শুই উঠি বিচনাতে যদি একাপ চাহ পোৱা যায় তেনেহ'লে আমি নথৈ আনন্দিত হওঁ। কিন্তু ৰাতিপুৱা খালী পেটত চাহ খোৱাৰ ফলত আমাৰ শৰীৰত কি বেয়া প্ৰভাৱ পৰিব পাৰে সেই বিষয়ে আমি কেতিয়াবা ভাবিছোঁনে? বৰ্তমান অতি কম বয়সতে আমাক বিভিন্ন ৰোগে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে, যেনে হাই ব্লাড প্ৰেছাৰ, ডায়েবেটিছ, কেঞ্চাৰ, হাৰ্ট এটেক ইত্যাদি নিচিনাকৈ বহুত তেনেকুৱা বেমাৰে আমাক লগ দিয়া আৰম্ভ কৰিছে অতি কম বয়সতে। যিবিলাক বেমাৰ আগতে বহুত বয়স হোৱাৰ পিছত এটলিষ্ট 40 বছৰ বয়সৰ পিছতহে আৰম্ভ হৈছিলে, কিন্তু এতিয়া আমাক অতি কম বয়সতে এই ৰোগবোৰে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ আঁৰত ক'ৰবাত নহয় ক'ৰবাত আমাৰে ভুল আছে, আমিয়ে ক'ৰবাত নহয় ক'ৰবাত ভুল কৰিছোঁ, যাৰ বিনিময়ত এই বেমাৰবোৰে আমাক আক্ৰমণ কৰিবলৈ সুবিধা পাইছে। তো আপোনালোকক মই অনুৰোধ কৰোঁ এই ভিডিঅ'টো যাতে প্ৰথমৰ পৰা শেষলৈকে চায়, কি জানে এই 2 মিনিটৰ ভিডিঅ'টোৱে আপোনালোকৰ জীৱনত বহুখিনি সঠিক পৰিৱৰ্তন আনিব পাৰে বা আপোনালোকৰ জীৱনক সুস্থভাৱে আগবাঢ়ি যোৱাত হেল্প কৰিব পাৰে। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে ৰাতিপুৱা খালী পেটত চাহ খোৱাৰ ফলত আমাৰ শৰীৰত কেনেকুৱা নিগেটিভ প্ৰভাৱ পৰিব পাৰে। যেতিয়া আমি টোপনিৰ পৰা শুই উঠোঁ তেতিয়া আমাক এনাৰ্জিৰ বাবে প্ৰটিন আৰু কাৰ্বহাইড্ৰেটৰ প্ৰয়োজন হয়, কাৰণ ৰাতিৰ খাদ্য সকলোখিনি হজম হয়। কিন্তু সেই সময়ত যেতিয়া আমি চাহ খাই দিওঁ তেতিয়া চাহত কেফিনৰ মাত্ৰা অধিক থাকে বাবে সেই কেফিনে আমাৰ এচিডিটিৰ প্ৰব্লেম কৰে, অৰ্থাৎ আমাৰ শৰীৰত এচিডিটিৰ মাত্ৰা বঢ়াই দিয়ে, যাৰ ফলত আমি বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। আপুনি ৰাতিপুৱাই খালী পেটত লাগিলে ব্লেক টি খাওক বা গাখীৰ চাহ খাওক বা আৰু কিবা চাহ খাওক, কিন্তু সকলোৱে চাহে আপোনাক ক্ষতি কৰিব। ৰাতিপুৱা শুই উঠি খালী পেটত যেতিয়া আপুনি গাখীৰ চাহ খায় সেই গাখীৰ চাহে আপোনাক বিভিন্ন ধৰণে ক্ষতি কৰিব পাৰে। অৰিজিনেল চাহত যিটো এণ্টি অক্সিজেন থাকে সেই এণ্টি অক্সিজেনটো নোহোৱা হৈ যায় আৰু সেই গাখীৰ চাহে আপোনাৰ এচিডিটি অৰ্থাৎ গেষ্ট্ৰিক বঢ়োৱাত বহুখিনি হেল্প কৰে বা আপোনাৰ কব্জৰ বেমাৰো বহুখিনি কৰিব পাৰে। সেয়েহে ৰাতিপুৱা খালী পেটত কেতিয়াও গাখীৰ চাহ নাখাব, লাগিলে ব্লেক টিয়ে হওক বা লেমন টিয়ে হওক, কেতিয়াও আপুনি খালী পেটত ৰাতিপুৱাই নাখাব। ৰাতিপুৱা খালী পেটত চাহ খোৱাৰ পৰিৱৰ্তে আপুনি অকণমান কুহুমীয়া গৰম পানী কৰি খাওক, আপুনি জগিঙলৈকে ওলাই যাওক, আপোনাৰ গোটেই দিনটো সুস্থভাৱে পাৰ হৈ যাব। আপুনি ৰাতিপুৱা খালী পেটত চাহ খোৱা হেবিটটো এৰি দিয়ক, আৰু যদি আপুনি সেই হেবিটটো এৰিব নোৱাৰে তেনেহ'লে আপুনি ৰাতিপুৱা যেতিয়া খালী পেটত চাহ খায় অকণমান তাৰ লগত কিবা নাস্তা লৈ লওক, অকণ খালী চাহ কেতিয়াও নাখাব, অকণমান নাস্তা লৈ ল'ব, তেনেকৈ খোৱা অভ্যাস কৰক আৰু লাহে লাহে পাৰিলে এইটো এৰি দিবলৈ 100% ট্ৰাই কৰক। ৰাতিপুৱা খালী পেটত চাহ খোৱাৰ ফলত আমাৰ শৰীৰত এচিডিটিৰ মাত্ৰা বাঢ়ি যাব, আমাৰ শৰীৰে ভালদৰে প্ৰটিন, কাৰ্বহাইড্ৰেট, আইৰণ ইত্যাদি ভালদৰে অবজৰ্ভ কৰিব নোৱাৰিব, যাৰ ফলত সোনকালে চুলি সৰা, চকু কমজুৰি হোৱা, কঁকালৰ বিষ হোৱা আৰু মহিলাৰ কেলছিয়ামৰ সমস্যা প্ৰায় দেখা যাব। সেয়ে আপোনালোকে কেতিয়াও ৰাতিপুৱা খালী পেটত চাহ নাখাব, ৰাতিপুৱা আপোনালোকে কুহুমীয়া গৰম পানী খোৱাৰ অভ্যাস কৰক।